আজি আমি যাব ওলাইছোঁ নামঘৰ শেষলৈকে। আজি যিহেতু বুদ্ধ পূৰ্ণিমা, তো জাগাত এটা মন্দিৰ আছে, মানে গছৰে হয়। বুদ্ধ পূৰ্ণিমা আজি এতিয়া ৰূপালী জয়ন্তী আছে তাৰমানে। তো এতিয়া মানে আমি গৈ আছোঁ, বহুত জাম পৰিছে, জামত ৰৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। মানুহ মানে এনেকুৱা মানুহ আছে নহয়, মানে সোমাবলৈ উপায় নাই। সেয়া আমি গৈ এতিয়া গৈ আছোঁ। এতিয়া ইয়াতে অকণমান খালী পাইছোঁ বাৰু। এতিয়া গৈ মেলি আমি পাই যামগৈ আৰু অকণমান পিছতে। এতিয়া মানে জাগা মানে এখন জাগা নকটিপাৰা বুলি কয় জেগাখিনি। মানে এখন থান আছে, থানৰ গছৰে মানে অকল গামোচা পিন্ধা। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক, চব দেখিব। তো এতিয়া আমি গেটখন পাইছোঁ। এতিয়া মানে ৰূপালী জয়ন্তী যে, তো সেইকাৰণে মানুহ বহুত ভিৰ, ইমান ৰ'দ দিছে চাওকচোন। তো এতিয়া এই মাইকীজনীয়ে চাইডত নিদিয়ে পায়, আগে কৈ আছে। মোৰ মানে মোবাইলটো অকণমান ধৰাত দিগদাৰ হৈছে যে, পোৱালীজনী লৈ আছোঁ। তথাপিতো ভিডিঅ' অকণমান কৰিছোঁ, মানে দেখাবলৈ আপোনালোকক। তো এতিয়া আমি আকৌ আহি গ'ল মাইকীজনী আগলৈ। তো এতিয়া আমি মেইন গেটত সোমামগৈ আৰু। এইখন হৈছে ৰূপালী জয়ন্তী। এতিয়া আমি গেটখনি সোমাই দিলোঁ। তো এতিয়া আমি গৈ অকণমান গ'লে আমি পাই যামগৈ। ইয়াতে গৈ এইবিলাক দোকান পোহাৰ দিছে বাৰু। তো এইবোৰ সেয়া গৈ আছোঁ কেতিয়া পামগৈ লাগিছে আৰু। এয়া গৈ ইয়াতে মই এতিয়া আমি চাই মেলি এইখিনি বহুত ভিৰ মাৰিছে, মানে যাবলৈ উপায় নাই। তো এতিয়া মায়ে মানে গামোচা খোৱা আছিলে যে, তো মায়ে গামোচাখন বান্ধিলে। এতিয়া সেইখন মানে মোৰ নামতে আছিলে, মানে শৰাই আছিলে, তো গামোচা বান্ধিবলৈ আছিলে। তো এতিয়া মায়ে গামোচাখন বান্ধি সেয়া কৰিছে, ভালকৈ কৈছিলে। এতিয়া মানে ভালকৈ দেখাব নোৱাৰিলোঁ, মানে পোৱালীজনীৰ লগত দিগদাৰ হ'ল। ধৰিতো মানুহ দেখিছেনে কেনেকুৱা মানুহ আছে। সেইবিলাক গছতে গামোচা বান্ধি সেইবোৰে আৰু সেইখিনিত মানে কেমেৰাটো ভণ্টিয়ে কৰি দিলে অকণমান। এয়া আমাৰ কাষৰে বৰমা। আপোনালোকে চাই থাককচোন। গামোচা আপোনালোকে মানে এইটোতে বহাগৰ বুদ্ধ পূৰ্ণিমাত হয়, প্ৰতি বছৰে হয়। মানুহ দেখিছে নাই, গোটেই মানুহ আজিকালি জেগা সেইবোৰ মানে আহি মোৰ বেমাৰে হৈ গ'লগৈ, জ্বৰ, মাথা বিষত একেবাৰে থাকিব পৰা নাই। তো ভিডিঅ'টো আজি ইমানেই, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট দিব। থেংক ইউ।